পাগলী তই আমাৰ আগত এনেকৈ কানি নেদেখুৱাবি একো লাভ নাই তোৰ চকু পানী দেখি আমাৰ বেয়া নালাগে খংহে উঠে তই নিজকে কি বুলি ভাব হা বিশ্বসুন্দৰী হয় তই সদায় যে উইনাৰ তয়ে হও তোৰ কাৰণে আমাৰ বহুত ইনচাল্ট হ'ল কিন্তু আজি তেনেকুৱা খাব দিব নোৱাৰোঁ আমি সদায় ভাবোঁ যে আজি আমি উইনাৰ হ'ম কিন্তু আমি ভবামতে একোৱেই নহয় আজি তই উইনাৰ আৰু ৰানাৰ্ছ হোৱাটো বাদেই শ্ব'ত যাবই নাপাবি তই আজি ইয়াতে থাকিব লাগিব কান্দি কাটি তোক কোনে হেল্প কৰিবলৈ আহিব এমিলিয়ে তাইতো গমেই নাপায় তোক যে আমি ইয়ালৈ লৈ আনিছোঁ আজি আমাৰ দিন কাকলি আজি আমাৰ দিন তই ইয়াতেই থাকিব লাগিব থাক আমি যাওঁ কলি কাকলি ভুতুনি গুণগুণ অংকিতা প্লিজ কৈছোঁ তহঁতি মোৰ লগত এনেকুৱা নকৰিবি মোক লৈ যা ইয়াৰ পৰা তহঁতৰ লগত গুণগুণ দেখিছ বেছি কান্দি কান্দি অৱস্থাই বেয়া হৈ গৈছে ঐ কাকলি বেছিকৈ নাকান্দিবিচোন তোৰ চকু পানী দেখি মোৰ হাঁহিহে উঠিছে তই কি কলি তোক ইয়াৰ পৰা আমাৰ লগত লৈ যাব লাগে কি যে কথাবোৰ কওঁ নহয় তোক যদি ইয়াৰ পৰা লৈ যাবই আছিলে তেতিয়াহ'লে আমিতো ইয়ালৈ নানিলোহেঁতেন পাগলী গুণগুণ বল বল আমি ইয়াৰ পৰা যাওঁ নহ'লে আমাৰ এই শ্বুটৰ কাৰণে দেৰি হৈ যাব তাত ফটোগ্ৰাফাৰে আমাক বিচাৰি ফুৰিব আৰু আমি ইয়াত মজালৈ থাকিব লাগিব বাই বাই কাকলি আমি যাওঁ এইবোৰ চোন স্পাইডাৰ হয় মোৰ ফালে আহি আছে কি হ'ব এতিয়া মই উঠিব পৰা নাই ইয়াৰ পৰা ইমান বোকা গুণগুণ অংকিতাই মোৰ লগত বহুত বেয়া কৰিলে আজি মই কিন্তু তাহাঁতক কেতিয়াও মাফ নকৰোঁ মই তাহাঁতৰ কথা চবকে কৈ দিম ৰ মোক ইয়াত এনেকৈ পেলাই থৈ গৈছে নহয় বোকাত ইমান হিংসা কৰে মোক মই এতিয়া কেনেকৈ উঠো ইয়াৰ পৰা স্পাইডাৰখিনি মোৰ ফালে আহি আছে নহয় মোক এটেক কৰিব এতিয়া কোনোবাই বচা মোক হেল্প কাকলি কি কৰি আছো ইয়াত মইতো অথনিৰ পৰা ভিতৰত বিচাৰি আছো ঐ অলপ পিছত আমাৰ ফটোশ্বুট আছে ইছ ৰাম তইচোন বোকাৰে গোটেই লুতুৰি পুতুৰি হলি তোৰ লগত কোনে এনেকুৱা কৰিলে কাকলি কচোন মোক এইবোৰ অংকিতা আৰু গুণগুণে কৰিলে মোৰ লগত সিহঁত দুজনীক মই কেতিয়াও মাফ নকৰোঁ মোক বহুত হিংসা কৰে জান মই যে সদায় উইনাৰ হওঁ তাহাঁতৰ খং উঠে আৰু সেইকাৰণে আজি তাহাঁতে মোৰ লগত এনেকুৱাবোৰ কৰিছে ঐ এমিলি ভালে হ'ল তই আহিলি মোক ইয়াৰ পৰা সোনকালে উঠা এই স্পাইডাৰখিনি দেখিছে নহয় মোক এটেক কৰিব এতিয়া উঠাচোন উঠা সোনকালে ৰ কাকলি উঠাইছো তই নাকান্দিবিচোন মোৰ যে বিশ্বাসেই হোৱা নাই অংকিতা আৰু গুণগুণ বেয়া হয় মই মানিছোঁ কিন্তু তাহাঁতে এনেকুৱা এটা কাম কৰিব পাৰে মই ভবা নাছিলোঁ কেতিয়াও কি যে আচৰিত ছোৱালী নহয় আজি অংকিতা আৰু গুণগুণে মোৰ লগত এনেকুৱা কৰিছে নহয় এদিন সিহঁতৰ লগতে এনেকুৱা হ'ব তই চাই থাকিবি এমিলি মই সিহঁতক বহুত ভাল পাওঁ কিন্তু সিহঁতে মোৰ লগত এনেকুৱা কৰিব ময়ো ভবা নাছিলোঁ কেতিয়াও হিংসা কৰি মানিছোঁ কিন্তু এনেকুৱা কৰিব লাগেনে বোকাত মোক এনেকৈ পেলাই থৈ গৈছে মই কিমান কান্দিলোঁ মোৰ চকু পানী দেখি সিহঁতে হাঁহিছেহে এমিলি উঠা মোক সোনকালে নহ'লে শ্বুটৰ কাৰণে দেৰি হৈ যাব ৱাও অংকিতা তোক কিন্তু মানিব লাগিব দেই ইমান ধুনীয়া ধুনীয়া প'জ দিছ আজি দেখিছো তইহে উইনাৰ হ'বি কেইটামান ভাল ভাল প'জ ভাবি ল'ব লাগিব নহ'লে কেমেৰাৰ আগত অকৰা লাগি থাকোঁতে যাব এমিলি আৰু কাকলি ক'ত গ'ল দেখা নাই যে শ্বুট আছে বুলি পাহৰিলে নেকি নে আজি ফেশ্বন শ্ব' নিদিওঁ বুলিয়ে ভাবিছে কিন্তু নিদিয়াকেতো নাথাকে গ'ল ক'ত গুণগুণ শুনচোন এমিলি আৰু কাকলি ক'ত আছে গম পাৱ নেকি ইয়াতে দেখা নাই ৰূপালী তই যে মোক এমিলি আৰু কাকলিৰ কথা সুধিবলৈ আহিছ মই কেনেকৈ জানিম সিহঁত ক'ত আছে চা তোৰ যদি কিবা দৰকাৰী কাম আছে সিহঁতৰ লগত তেতিয়াহ'লে যা নিজে বিচাৰি লগৈ মোক সেইবোৰ সুধি নাথাকিবি মই অলৰেডি বহুত টেনশ্যন আছোঁ তই আকৌ যি টি কথা সুধি মোৰ মনটো গৰম নকৰিবি মই তোৰ কথাটো সুধিছোঁহে তই যেনেকৈ খং কৰিছ এমিলিক মই অলপ আগত দেখিছিলোঁ ইয়াতে কিন্তু এতিয়াহে দেখা নাই আৰু কাকলিকটো মই অথনিৰে পৰাই দেখা নাই সেইকাৰণেহে সুধিলোঁ তোক কি যে নহয় একো এটা সুধিব নোৱাৰি তহঁতক ইমানেই খং উঠে এমিলি আৰু কাকলি ইয়াত নাই যে ক'লৈ গ'ল সিহঁত দুজনী ৰূপালী শুনাচোন এমিলি আৰু নাই দেখা অংকিতা মই সিহঁতকে চাই আছোঁ অলপ আগত এমিলি ইয়াতেই আছিল কিন্তু ঘপককৈ নাইকিয়া হৈ গ'ল আৰু কাকলিকটো মই অথনিৰ পৰাই দেখা নাই গুণগুণক সুধিছিলোঁ কাকলি আৰু এমিলিৰ কথা কিন্তু গুণগুণৰ কথা জানাই নহয় একো এটা সুধিবই নোৱাৰি ফটোশ্বুট হৈ আছে এতিয়ালৈকে উফ ৰক্ষা
ভাল যে আমাৰ লাকটো বেয়া নহয় কিন্তু মনিকাক সোনকালে মাতিব লাগিব ইয়াৰ পৰাই চিঞৰি দিওঁ নেকি মনিকা মনিকা এইফালে আহিবাচোন কথা এটা আছে সোনকালে আহা এমিলি তুমি ক'ত গুচি গৈছিলা কোৱাচোন আৰু কাকলি ক'ত তাই যে দেখাই নাই অথনিৰে পৰা ক'ত আছে তাই মনিকা বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল কি প্ৰব্লেম হ'ল সেইটো মই তোমাক পিছত বুজাই ক'ম কিন্তু মোক এতিয়া তোমাৰ পৰা এটা হেল্প লাগে ব'লাচোন তুমি মোৰ লগত মোৰ পৰা তোমাক হেল্প লাগে কিন্তু কি হেল্প লাগে এমিলি কোৱাচোন ভালকৈ আৰু মই যদি কৰিব পৰা হেল্প হয় তেতিয়াতো মই নিশ্চয় কৰিম কিন্তু প্ৰব্লেমটো কি সেইটো কোৱা ফাৰ্ষ্টে আৰু কাকলি ক'ত তাই যে অথনিৰে পৰা দেখা নাই কোনেও চোৱা মনিকা মই তোমাক সকলো কথাই ক'ম কিন্তু এতিয়া সোনকালে ব'লা মোৰ লগত হা এইবোৰ মই কি দেখিছোঁ এমিলি কাকলিৰ ড্ৰেছযোৰ কেনেকৈ লেতেৰা হ'ল কি হৈছে কোৱাচোন মোক তোমালোকে মই যে একো ধৰিব পৰা নাই দেই এইবোৰ গুণগুণ আৰু অংকিতাৰ কাম গুণগুণহঁতে কাকলি ফেশ্বন শ্ব' নকৰাটো বিচাৰিছে কাৰণ সিহঁতৰ ভয় লাগিছে আজি যদি কাকলি উইনাৰ হয় তেতিয়া কি হ'ব আৰু সেইকাৰণে কাকলিক গুণগুণ আৰু অংকিতাই বোকাত পেলাই থৈ আহিছিল মই সময়মতে গৈ দেখিলোঁ বুলিহে নহ'লে কি হ'ল হয় প্লিজ মনিকা হেল্প কৰা আমাক কি কাকলি অংকিতা আৰু গুণগুণে বোকাত পেলাই থৈ আহিছিল অ' মাই গড এইবোৰ মই কি শুনিছোঁ মইতো ভবাই নাছিলোঁ গুণগুণ আৰু অংকিতাই যে এনেকুৱা কাম এটা কৰিব পাৰিব এমিলি কাকলি তোমালোকে টেনশ্যন নল'বা তোমাৰ ড্ৰেছযোৰ লেতেৰা হ'ল নহয় কাকলি মই তোমাক নতুন ড্ৰেছ দিয়াই দিম আৰু আজি তুমি ফটোশ্বুট কৰিবলৈ পাবাই টেনশ্যনে নল'বা এমিলি তুমি এটা কাম কৰা মই কাকলিক লৈ অলপ পিছত গৈ আছোঁ তুমি এতিয়া যোৱা আৰু ফটোগ্ৰাফাৰজনক কোৱা যে অলপ দেৰি আমাৰ কাৰণে ৰ'বলৈ অ'কে আৰে কাকলি তুমি যে অথনিৰে পৰা দেখাই নাছিলোঁ ক'ত গৈছিলি ফটোশ্বুটৰ কথা পাহৰি গৈছিলি নেকি আৰু তোৰ বেষ্ট ফ্ৰেণ্ড কাকলি ক'ত গ'ল তাইকো দেখা নাই ক'ত গৈছিলোঁ কাৰ লগত গৈছিলোঁ কিয় গৈছিলোঁ সেইবোৰ তোক কিয় লাগে গুণগুণ নে মই আৰু কাকলি আজি ফেশ্বন শ্ব' নকৰাটোৱে তহঁতি বিচাৰিছ এমিলি তহঁতৰ লগত মোৰ একো মতলব নাই তহঁতে ফেশ্বন শ্ব' দিয় নিদিয় সেইটো তহঁতৰ কথা মোৰ তাত ক'বলগীয়া একো নাই কিন্তু এটা কথা এতিয়াই জানি ল আজি উইনাৰ হ'ব দেই গুণগুণ মই উইনাৰ হ'ম এনেকৈ চিঞৰি থাকি একো লাভ নাই সঁচাকৈ উইনাৰ হৈ দেখুৱাবিচোন তেতিয়াহে ভাল লাগিব মই নিজে কিমান ধুনীয়া দেখিছোঁ গাউনটো বহুত ভাল লাগিছে থেংক ইউ মনিকা তুমি মোক ইমান ধুনীয়া গাউনটো পিন্ধিবলৈ দিছা হ'ব কাকলি তুমি মোক থেংক ইউ ক'ব নালাগে আজি মই তোমাক হেল্প কৰিলোঁ বেলেগ এদিন তুমি মোক হেল্প কৰি দিবা তেতিয়া হৈ যাব কাকলি ব'লা এতিয়া আমি যাওঁ নহ'লে দেৰি হৈ যাব কাকলি তুমি ক'ত গুচি গৈছিলা অ' এমিলি আৰু মনিকাও দেৰিকৈ আহিছে তুমিও দেৰিকৈ আহিছা মইতো ভাবিছিলোঁ তোমালোকে আজি ফটোশ্বুট নকৰোৱাই নেকি কেশৱ দা প্ৰব্লেম এটা হৈ গৈছিলোঁ সেইকাৰণে অলপ দেৰি হৈ গ'ল প্লিজ বেয়া নাপাব এতিয়া সোনকালে আমাক শ্বুটটো কৰাই দিয়ক নহ'লে শ্ব' কাৰণে লেট হৈ যাম আমি প্লিজ দাদা ৱাও এমিলি মনিকা কাকলি তোমালোকৰ ফটোজবোৰ চোন আৰু বেছি ভাল আহিছে প'জবোৰ বৰ ধুনীয়া ধুনীয়া দিলা দেই ঠিক আছে তোমালোকৰ শ্বুট এতিয়া শেষ হৈছে আৰু এতিয়া তোমালোকে যাব পাৰা হেল্ল' আপোনালোক সকলোকে ৱেলকাম কৰিছোঁ আজি আমাৰ কলেজত হ'বলৈ গৈ আছে ভাৰত সুন্দৰী প্ৰতিযোগিতা আপোনালোকে এক্সাইটেড হয়নে মই কিন্তু বহুত এক্সাইটেড হৈছোঁ কাৰণ ভাৰত সুন্দৰী প্ৰতিযোগিতা আমাৰ কলেজত প্ৰথমবাৰ হৈছে তেতিয়াহ'লে আমি দেৰিকৈ নাথাকোঁ কম্পিটিশ্যনটো ষ্টাৰ্ট কৰি দিওঁ কিন্তু তাৰ আগতে মই ভাৰত সুন্দৰী প্ৰতিযোগিতাৰ নিয়মসমূহৰ বিষয়ে প্ৰতিযোগীসকলক বুজাই দিব বিচাৰিছোঁ আজি ভাৰত সুন্দৰী প্ৰতিযোগিতাৰ 3টা ৰাউণ্ড হ'ব ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ৰাউণ্ড ৱাও 3টা ৰাউণ্ড ঐ গুণগুণ আজি কিন্তু মজা লাগিব ন কোন হ'ব বাৰু মিছ ইণ্ডিয়া মই যে কিমান এক্সাইটেড হৈ আছোঁ ঐ গুণগুণ মই যে তোক কিবা এটা কৈ আছোঁ তই যে একো কোৱাই নাই কি চাই আছোঁ ন অংকিতা তই দেখা নাই নেকি মই কাকলিক চাই আছোঁ ঐ তাইকতো আমি বোকাত পেলাই থৈ আহিছিলোঁ কিন্তু তাই ইয়ালৈ কেনেকৈ আহিল কোনে হেল্প কৰিলে তাইক আৰু ড্ৰেছটো দেখিছানে বেলেগ মোৰ যে বহুত ভয় লাগিছে দেই আজি যদি মিছ ইণ্ডিয়া কাকলি হৈ যায় তেতিয়া কি হ'ব গুণগুণ তই ঠিকেই কৈছ আমিতো তাইক বোকাত লুতুৰি পুতুৰি কৰি থৈছিলোঁ তেতিয়াহ'লে কেনেকৈ আহিল ইয়ালৈ তাইক কোনে হেল্প কৰিলে বাদ দে গুণগুণ কাকলিৰ কথা ভাবি থাকিলে মাথাটো এনেই বেয়া হৈ যায় আজি ভাৰত সুন্দৰী প্ৰতিযোগিতাৰ ফাৰ্ষ্ট ৰাউণ্ডত আমাৰ মডেলছবোৰৰ
ফটোগ্ৰাফছবোৰ চোৱা হ'ব। ছেকেণ্ড ৰাউণ্ডত কুৱেশ্যন কৰা হ'ব তেওঁলোকক, যাৰ আনচাৰ ভালকৈ দিব পাৰিব লাগিব। আৰু থাৰ্ড ৰাউণ্ডত উইনাৰ আৰু ৰানাৰ্ছ আপ ঘোষণা কৰা হ'ব। তেতিয়াহ'লে কম্পিটিশ্যনটো আমি ষ্টাৰ্ট কৰি দিওঁ। থেংক ইউ। আপোনালোকে চাই থাকক ভালকৈ। গুণগুণ, কাকলি কেতিয়া ফটোশ্বুট কৰালে? ঐ, আমি যেতিয়া ফটোশ্বুট কৰাই আছিলোঁ তেতিয়াতো কাকলি নাছিলে আমাৰ ওচৰত। তেতিয়াহ'লে ঐ, এই কাকলিজনী বৰ সাংঘাতিক ছোৱালী দেই। কেতিয়া কি কৰি থাকে গমেই নাপাওঁ। মই কৈছিলোঁ নহয়, আজি মিছ ইণ্ডিয়া কাকলিয়ে হ'ব। তই চাই থাক। আমাৰ প্লেন ফ্লপ হৈ গ'ল। মই এটা কথা ভাবিছোঁ, কাকলিক এমিলিয়ে হেল্প কৰিছে, নহ'লে কাকলি কেতিয়াও ইয়ালৈ আহিব নোৱাৰিলেহেঁতেন। এই এমিলি যদি কিবা এটা কৰিব লাগিব, তেতিয়াহে হ'ব। তোমালোক সকলোৰে ফটোগ্ৰাফছবোৰ আমি ভালকৈ চালোঁ। তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ডটো ইয়াতে শেষ হৈছে আৰু এতিয়া আমি ছেকেণ্ড ৰাউণ্ডটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। তোমালোকক মই বেছি একো কুৱেশ্যন নকৰোঁ, এটা দুটা কুৱেশ্যন কৰিম, যাৰ আনচাৰ তোমালোকে ভালকৈ দিবলৈ চেষ্টা কৰিবা আৰু আশা কৰোঁ সকলোৱে মোৰ কুৱেশ্যনৰ আনচাৰ ভালকৈ দিব পাৰিবা। আমাৰ ভাৰত সুন্দৰী প্ৰতিযোগিতাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড শেষ হৈছে আৰু এতিয়া হ'ব থাৰ্ড ৰাউণ্ড। আপোনালোককতো মই কৈছিলোঁৱেই, থাৰ্ড ৰাউণ্ডত আমাৰ ভাৰত সুন্দৰী প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। তেতিয়াহ'লে আমি ষ্টেজলৈ আমাৰ প্ৰতিযোগীসকলক মাতিবলৈ বিচাৰিছোঁ। তাৰ পাছতেই ফলাফলসমূহ ঘোষণা কৰিম। হে ভগৱান, আজি যদি কাকলিয়ে উইনাৰ হয় তেতিয়া কি হ'ব? নাই নাই, তাই উইনাৰ নহ'লেই হয়। এনেও তাইক মোৰ দেখিবলৈ মনেই নাযায়। আকৌ যদি আজি উইনাৰ হৈ যায় তেতিয়াতো বহুত খং উঠিব তাইৰ ওপৰত। হে ভগৱান, মোক উইনাৰ কৰি দিবা, মনটো বহুত ভাল লাগিব মোৰ। হেল্ল'। আমি এতিয়া ফলাফলসমূহ ঘোষণা কৰিবলৈ লৈছোঁ। আমাৰ ভাৰত সুন্দৰী প্ৰতিযোগিতাৰ ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে মোৰ ফেভৰেট এমিলি। এমিলি ছেকেণ্ড ৰানাৰ্ছ আপ। তাৰমানে আজিও মই নিজিকোঁ। কি যে নহয়, বৰ খং উঠে মোৰ। আজি আমাৰ কেতিয়া ফেশ্বন শ্ব' নিদিওঁ। ৰানাৰ্ছ আপ হৈছে অতি মৰমৰ প্ৰতিযোগী ৰূপালী। কংগ্ৰেচুলেশ্যন ৰূপালী। অ' গড, মোৰ যে বহুত ভয় লাগিছে। কোন হ'ব বাৰু মিছ ইণ্ডিয়া? ন, যদি মোৰ নামটো কৈ দিয়ে কিমান যে ভাল লাগিব। বহুত ভয় লাগিছে। আমাৰ ভাৰত সুন্দৰী প্ৰতিযোগিতাৰ উইনাৰ হৈছে ৱাও, মিছ কাকলি। কাকলি উইনাৰ। অ' নো, মিছ ইণ্ডিয়া হ'ল কাকলি। কি কৰোঁ? ইমান ধুনীয়াকৈ প্লেন কৰিছিলোঁ, ফ্লপ হৈ গ'ল। ভাবিছিলোঁ মিছ ইণ্ডিয়া মই হ'ম। নাই, সেইটো সপোনো পূৰা নহ'ল মোৰ। কিয় এই কাকলিজনীক দেখিবলৈ মন নোযোৱা হৈছে। সদায় উইনাৰ তাইয়ে হয়।